Hello friends, মই মনীষা স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মই মনীষালৈ এটা বিহুৰ ব্লগ আসলতে বিচাৰক হিচাপে আমাক আমন্ত্ৰণ জনাইছিল আমাৰ গাঁৱৰে এখন ফাংচনলৈ বুলি আমাৰ ঘৰৰ এটা অনুষ্ঠান বুলি ক'ব লাগিব যেহেতু সময়মতে উপস্থিত হোৱাটো আমাৰ দায়িত্ব গতিকে সময়ত উপস্থিত হলো কোনো অহা নাই অৱশ্যে দেই আমি দুইজনী গৈ পেলাই উপস্থিত হলো গতিকে চাওকচোন ফাংচনখন ষ্টাৰ্ট হ'ব আৰু যেহেতু বহাগৰ মাহ চলি আছে গতিকে বিহুৰ ফাংচনে গতিকে 5 বহাগৰ দিনা অনুষ্ঠিত হৈছিল এখন ফাংচন ইয়াৰ ৰঙালী বিহুৰ আমাৰ যিখন কাৰ্যসূচী আছিল এই কাৰ্যসূচীত আমি আপোনালোকক দেখুৱাইছো জ্যোতিপল আৰু নিহাৰিকাৰ সংগীতানুষ্ঠানো আছিল আধুনিক নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলো সতাৰাতি গাঁৱৰ নিবাসী শ্ৰীযুতা মনিষা খালৈ আৰু দলি খালৈ আমাৰ মাজত এয়া উপস্থিত আছে আমি পোনপ্ৰথমে মনিষা খালৈ দেৱীক আমি সম্বৰ্ধনা জনাব বিচাৰিছো আৰু সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কৰ্মকৰ্তা অজয় কলিতাই ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছো দলি খালক আৰু দলি খালক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ অন্যতম কৰ্মকৰ্তা ৰূপম মহন্তই প্ৰথমে এনেদৰে আমাক সম্বৰ্ধনা জনোৱাৰ পাছত বিচাৰকৰ আসন গ্ৰহণ কৰি পেলাই আমাক অনুৰোধ জনোৱা হ'ল গতিকে কমিটিৰ অনুৰোধ মৰ্মে আমিও বিচাৰকৰ আসন গ্ৰহণ কৰিলোঁ আৰু নিকাভাৱে বিচাৰ কৰিবলৈ বুলি থিৰাং কৰি কামত লাগি গ'লোঁ ভাল ভাল বলো ফলগিৰো ভাল এইফালে দেখিছেনে ব্লেক টি চাৰ্ট পিন্ধাটো সেইজন হৈছে মোৰ দেউতা আৰু মোৰ দেউতাকো যিহেতু এখন গাঁৱৰে নিবাসী যদিও কৰ্মসূত্ৰে বাহিৰত থাকে তেখেতকো বিহু উপলক্ষে সম্বৰ্ধনা জনোৱা হ'ল তো এনেকৈ অনুষ্ঠানসমূহ চলি আছে আৰু একাধিক্ৰমে খুব ধুনীয়াকৈ অনুষ্ঠানসমূহ পৰিচালিত কৰিছে আৰু আমিও বহুত বেছি এনজয় কৰিছোঁ প্ৰতিযোগীসকলক দেখা পাই বহুত বেছি শিকিছোঁ আচলতে মঞ্চ এখন শিকিব লগা বহুত থাকে মনোৰঞ্জন মই সৰু আমি তিনিগৰাকী এনেকৈ বহিছোঁ আৰু নাম্বাৰসমূহ এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ নিকাভাৱে চাবলৈ চেষ্টা কৰিছোঁ নৃত্য প্ৰতিযোগিতাৰ মাজে মাজে আমাৰ গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁলোকৰ বহুমূলীয়া ভাষণৰ পৰা আচলতে আমি শিকিব লগা বহুখিনিয়ে থাকে এই হিচাপতে আমি কমিটিলৈ ধন্যবাদ জনাব লাগিব কাৰণ তেওঁলোকে এনেকুৱা এটা অনুষ্ঠানৰ জন্ম দিছে যাৰ দ্বাৰা আমাৰ উঠি অহা প্ৰজন্মই শিকিব লগা বহুখিনিয়ে থাকে আৰু আচলতে আমাৰ অঞ্চলটোক অনুষ্ঠানখনে এখন মঞ্চ দিয়ে আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ এখন মঞ্চ গতিকে এনে অনুষ্ঠানত বিচাৰক হিচাপে বহিবলৈ পাই খুবেই বেছি আনন্দিত হৈছোঁ নাম্বাৰ বহুত বেছি শ্ল' হৈছে আৰু ৰাতিও বহুত হৈ গৈছে নাই চবেই শ্ল'কৈ আহে এইগৰাকী কণমানিক দেখিছেনে ইমান বেছি মৰম লগা কণমানিগৰাকী তাইক চায়েই ৰৈ গ'লোঁ বিগত অলপমান ওলাই আহিছোঁ মানে এঘৰ মানুহৰ তাতে খোৱাৰ ব্যৱস্থা কৰা হৈছে তো তালৈ বুলি আহিছোঁ বহুত বেছি টায়াৰ্ড কালিও টোপনি ক্ষতি ঘৰৰে বিয়া আছিল তো এইবোৰ লৈ খাই গৈছোঁ আকৌ উপায় নাই আমাক অলপ সময়ৰ কাৰণে টি বেগ দিয়া হ'ল তো এইবোৰ চাওকচোন মানুহ বা প্ৰতিযোগী আচলতে এইবোৰ হৈছে বিহুপ্ৰেমী ৰাইজ আচলতে বিহু আমাৰ তেজত আছে গতিকে বিহু ফাংচন বা বিহু বুলি ক'লে গা 7-8খন কৰে বহুত বেছি মানুহ আহিছে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব লাহেকৈ জ্যোতিপল দাক মতা হৈছে গতিকে ইয়াত ৰিপৰ্টাৰসকল আহিছে ৰিপৰ্টাৰসকলে ফিডবেক ৰৈছে অনুষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিছে তো এনেকৈ আমি অলপমান নিজকে ৰিফ্ৰেছ কৰি ল'লোঁ অলপমান সতেজ কৰি ল'লোঁ যিহেতু আমি গোটেই অলপমান দেৰিলৈকে থাকিব লাগিব বিচাৰকৰ নম্বৰখিনি দিয়াৰ পৰা আদি কৰি যিহেতু সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আহি আছে জ্যোতিপল আৰু নিহাৰিকা গতিকে তেওঁলোকৰ ফাংচন চাম বহুত বেছি এনজয় কৰিম
আমাৰ খুৰাহঁতৰ ছোৱালী নীলাঞ্জনা চাওকচোন তাইক দেখি মৰম লাগিছে আৰু তাই চাই আছে পিটপিটাই আমিনো ক'ত আছোঁ ক'তনো বহিছোঁ তাই গম পায় মানে আমি আহিম বুলি गुरु साक्षात परम ब्रह्मा तस्मै श्री गुरुवे नमः অসমৰ প্ৰতিটো জনগোষ্ঠী একেখন মঞ্চতে একতাৰ ডোলেৰে বান্ধি ৰাখিছে বিহুৱে বিহু বৰ অসমৰ সমন্বয়ৰ হেতু শংকৰদেৱ গোৰা গয় আমন্ত্ৰণ জনাইছোঁ এইবাৰৰ প্ৰতিযোগী পাঁচটি ক্ষমা কৰিব মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইবাৰৰ প্ৰতিযোগী ত্ৰিকামণি তালুকদাৰ উৰণপুৰ Oh,
হৈছে দাবু মোৰ পেহীৰ ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড হয় জিতুপল দাৰ পাৰ্চনেল ফটোগ্ৰাফাৰ এয়া হৈছে বিকাশ ইউটিউবাৰ বিকাশ ইনষ্টাগ্ৰামতো বহুত বেছি ফেমাছ আপোনালোকে নিশ্চয় চিনি পায় অকস্মাতে লগ পাই গ'লে আগৰ পৰা চিনাকি বাৰু এয়া মঞ্চত জিতুপল দা গাইছো সবে ধুনীয়াকে নাচিব ফূৰ্তি কৰিব বিহু বুলি সবে নাচিব দেই কাৰণ বহাগ বিহুটো যিটো প্ৰগ্ৰেমটো বছৰৰ মূৰত এবাৰহে আহিব তো যিমান আছে আজি সবে ফূৰ্তি কৰি লওক ধুনীয়াকে নাচি লওক আৰু মই গাই যাম আপোনালোকে খালি নাচি যাব ধুনীয়াকে হ'বনে 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 Ojanoi kunenu tukiba Ojanoi tumanoi thoka mora Ojanoi kunenu bujiba Ojanoi sagoro kiman pani Ojanoi kunenu tukiba Ojanoi tumanoi thoka mora Ojanoi kunenu bujiba Ojanoi bujiba
আজি ৰঙা বন্ধুনীয়া একোৱেই নাই তোমাৰ নাতো কলমীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ পদন ধংসনীয়া মুগা চুমনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা মোহনীয়া স্বৰ্গদেউৰে বাচনা নাম ডাঙৰ শিলৰ পাখি দেখিবলৈ ধুনীয়া শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাচনা নাম ডাঙৰ শিলৰ পাখি দেখিবলৈ ধুনীয়া মনৰ খবৰ ক'ব খুজিলে আহিবা উমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা উমলীয়া অনুষ্ঠান চাই কেনেকুৱা পাইছে আপোনালোকৰ আহিবলগীয়া বছৰটোৱে হওক বা জীৱনটোৱে হওক সুন্দৰ হওক তাকে কামনা কৰিছোঁ আৰু জ্যোতিপল মোৰ খুবেই পুৰণা বন্ধু আৰু আমি বহুত আগৰ পৰা কিবা কিবি কাম কৰি আহিছোঁ মোৰ আচলতে মই শ্বৰ্ট ফিল্ম বনাওঁ ইউটিউবত আপলোড কৰোঁ আৰু তাত ভূমিখন শ্বৰ্ট ফিল্মতে তেওঁ মিউজিক কৰিছে গান গাইছে এটা গীত আমাৰ কেয়াৰফুল নামৰ এখন শ্বৰ্ট ফিল্মত গাইছিলে সেইটো হ'ল অ জীৱন কিনো মায়া সেইটো আপোনালোকে বহুত বেছি আদৰি লৈছে তেওঁলোকক সেইকাৰণে আপোনালোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত বেছি মনত চাইছোঁ আৰু এটা মোৰ ৰিকুৱেষ্ট আছে এই গীতটি যাতে অ জীৱন কিনো মায়া এবাৰ তেওঁ গাই দিয়ে তাকে অনুৰোধ জনাইছোঁ অকণমান তো এবাৰ গাই দিওঁ গীতি
গাখীৰত পোৱা নাই নাপায় সঁচা কথা গাখীৰত পানী দি